to my YouTube channel. আৰু এতিয়া মই লৈছোঁ চাহ খাবলৈ চাহকাপ খাই লওঁ যিহেতু এতিয়া ৰাতিপুৱা 8টা বাজিছে আৰু গা পা ধুই মই ৰেডি এতিয়া গা পা ধুই আহি চাহকাপ খাই লওঁ তাৰপিছত মই ব্লগটো ষ্টাৰ্ট কৰিম অ'কে চাহ তাহ খাই হৈ গ'ল এতিয়া আমাৰ ইয়াতে অফিচত থকা MPWজনী আজি ঘৰলৈ যায় সেইটো কাৰণে তাইক অকণমান আগবঢ়াবলৈ কাৰণে আহিছোঁ দেখাম বাৰু আপোনালোকে কি কৰি থাকোঁ আজি দিনটো চাই থাকিব এতিয়া মই ভাত খাই লওঁ কাৰণ এতিয়া 2টা বাজিলে ছোৱালীজনীয়ে যাওঁতে ভাত চাত বনাই থৈ গৈছিলে অফিচত সোমালোঁ তাই যোৱাৰ পিছত তাইক বিদায় দি অফিচত অকণমান বহিলোঁ মেলিলোঁ কাম আছিলে আৰু এতিয়া ভাতকেইটা পটাপট খাই লওঁ মই খোৱাৰ পিছত মোৰ লগৰজনীয়ে খাবলৈ আহিব আকৌ মই অফিচত বহিমগৈ ঠিক আছে তেন্তে আজি খাই লওঁ আজি তেনেকৈ একো নাই মই দেখাবলগীয়া একো নাই আজি নিউটেৰা আলু ভাজিছিলে আৰু ভাত দাইল ইমানেই আৰু ঠিক আছে মই খাই লওঁ ভাত আকৌ লগ পাই আছোঁ এতিয়া আমি ইয়াত চবেই বহি আছোঁ এয়া বা আছে এইফালে আণ্টি আছে আণ্টি আমিয়াই আছে ইয়াত আমি এতিয়া চব বহি আছোঁ আবেলি হ'লেই চিকমিকিয়া গধূলি হৈছে ইয়াতে চবে বহি আছোঁ অলপ পিছত চাহ তাহ খাম আৰু দেখাই থাকিম হাই আৰু এতিয়া আমি বজাৰলৈ যাওঁ আবেলি অকণমান টহল দিয়া হোগে বজাৰ দেখাই থাকিম বাৰু আমি কি কৰোঁ বজাৰ ৰিফ্ৰেছমেণ্ট ল'বলৈ যাওঁ আমি বজাৰ আৰু এয়া বাবলি বা আমাৰ আমি গোটেই 3জনী যাওঁ অকণমান বজাৰখন ঘূৰি আহোঁগৈ এবাৰ বাই বাই এতিয়া দেখাই থাকিম আমি বজাৰত কি কৰিম আমি বজাৰ আহি আছোঁ এই বজাৰ বৰপেটা বজাৰ কলনী বৰপেটা চাংকুচি কলনী বজাৰ দেখাই থাকিম বাৰু অলপ পাছত কি লওঁ আপোনালোকে দেখিব চাই থাকক কাৰণে ভিডিঅ'টো এয়া পিছফালে নাচ উৰিয়ে গৈছোঁ মই বজাৰ কৰাৰ আগে আগে এতিয়া মই সোমাই লৈছোঁ দোকানখন পাহৰিয়ে গৈছিলোঁ পাই বিটৰুট ওলাইছে বিট গাজৰ এইটো বেয়া হৈ গৈছে বিট আৰু গাজৰৰ চৰ্বত খাব মানে ৰসটো উলিয়াই খাব লাগে হিমগ্ল'বিনৰ কাৰণে বহুত ভাল দুটামান দিয়ে যদি লৈ যাব এইটো গ্ৰীণ বেছি গ্ৰীণ এইটো গোটেই কেঁচাই দি দিছে হেৰ নিদিব তেনেকৈ নিদিবচোন নিদিব এই গ্ৰীণকেইটা গুচাক সেই ইটো চাইডৰ পৰা বহিছোঁ ৰাইচ খাবলৈ কাৰণে ইভিনিং স্নেক্স ফটো নহয় বিজি মানুহ কিন্তু মোবাইল চোৱাত বিজি সোমাই গৈছে মোবাইলটোত অৰ্ডাৰ নাহালৈকে অলপ টাইম পাছ সোমাই যাওঁ মোবাইলটোত এনেকৈ সোমাই দিম বাৰু সোমা পাৰিবি ये देखो आ गया আহি গ'ল আমাৰ সেইখিনি এনেইতো ফ্ৰাইড ৰাইচ বুলিয়ে কয় কিন্তু এয়া আমাৰ ভজা ভাত আহি গ'ল ভজা ভাত আমাৰ কেনেকুৱা গুড এনাফ ইমান বেয়াও নহয় আমি আজি য'ত খাইছোঁ এই ফাষ্টফুডখন অপেনিং কৰিছে ন সেইটো কাৰণে আমাক এয়া ৰসগোল্লা দিছে আৰু আমি মিষ্টি দিছে খালি খাই মেলি খতম আৰু ইয়াৰ আহিছে এতিয়া এইটো খাব লৈছে খোৱা এতিয়া বজাৰ কৰি মেলি ঘৰ আহি আছোঁ ৰুম আহি আছোঁ বজাৰ আৰু এয়া হৈছে আমাৰ আজি বজাৰৰ পৰা আনিলোঁ এইবোৰ কলগেট এইবোৰ চাবোন তাবোন কিবা কিবি আছে আৰু তেলটো মেইন আৰু লাগিবই আৰু এয়া চব্জি এয়া কি আছেনো ফুলকবি বিট চিট এইবোৰ কিনি মেলি আনিলোঁ আৰু এয়া হৈছে বিটৰ ৰস আমি বজাৰত কৰোঁতে যে আমি কিনিছিলোঁ গাজৰ আৰু বিটটো কিনিছিলোঁ লগতে তাৰে আজি এতিয়া আমি জুচ বনাই খাম আৰু এই যে চেপাখিনি থাকি গ'ল এইখিনি আমি বেলেগ এটা বস্তু বনাম দেখাম বাৰু আপোনালোকক কি বনাম চাই থাকিব মোৰ ভিডিঅ'টো তেতিয়া দেখিবলৈ পাব কি বনাওঁ এয়া দুপৰীয়াৰ ভাত আছিলে ভাত তাৰপিছত এয়া
ওচৰ ঘৰৰ মানুহ ঘৰে দিছিলে চব্জি, তাৰপৰা ইয়াত দাইল, আকৌ ইয়াত তেওঁলোকে দিছিলে চাটনি কাষৰ ঘৰে, আৰু এইফালে আমাৰ দুপৰীয়াৰ ভাজি আছে। আজি তেনেকৈ একো নাখাওঁ। এয়া এইফালে মই কি এইবোৰ পিঁয়াজ আৰু বিলাহী কাটি মেলি থৈ দিছোঁ, সেইখিনিকে বনাই মেলি খাম। আজি যিহেতু আমি দুজনী আছোঁ, সেইকাৰণে ইমান তেনেকৈ একো খানা চানা নবনাওঁ, চিম্পলকৈ কিবা এটা বনাই খাম, ভাত চাত ভাজি মেলি খাম, আৰু জুচ চুচটো আছেই, সেইখিনিকে খাই মেলি আৰু তাৰপৰা আমি শুই থাকিম। সদায় শুওঁতে আমাৰ 2-3টা বাজি যায়, কেতিয়াবাতো আজানো দিয়েগৈ আমি যেতিয়া শুওঁ। কাৰণে আজি যিমান পাৰোঁ সোনকালে শুবলৈ চেষ্টা কৰিম, কাৰণ কাইলৈ আৰু এটা প্লেনিং আছে এফালে যোৱাৰ। মই যদি ভিডিঅ' বনাওঁ আপোনালোকে দেখিবলৈ পাব বাৰু, আৰু সেইকাৰণে আজি আমাৰ দেৰি হ'ব ন, আৰু ভিডিঅ' নকৰোঁ আৰু একদম ভাগৰ লাগি গৈছে। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি আপোনালোকে নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই, গুড নাইট। आज हो गई आवे रब दी महर हाय।